যাবলৈ আকৌ ৰাস্তা পৰা দৌৰিবলৈ গ'ল গাইছ, কাৰণ মোবাইলটো পাহৰি গ'লোঁ। তো মই ৰঙীয়া ল'ৰা কংকন আৰু আজি যাই আছোঁ বাহঁতৰ ঘৰত। কি কাৰণত যাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু এইফালে আমাৰ ঘৰৰ চিলিং আৰু লাইটৰ কাম প্ৰায় হ'লে, মানে লাইটৰ কাম আৰু আধা আধি আছে। আৰু এইফালে আমাৰ জুবিন দা আছে, জয় জুবিন দা। আৰু এইফালে আজি মই চাইকেল লৈ ওলাইছোঁ। আৰু আমাৰ বাটৰ মন্দিৰটো ঘৰৰ পৰা ওলালোঁ মই, আৰু এয়া যাই আছোঁ বৰ্তমান। আমাৰ সেয়া সেই ৰাস্তা পাই গ'লোঁ, মানে মেইন ৰাস্তা। আৰু গাইছ কেন্দ্ৰত সোমালোঁ, মানে পনীৰটো নিব লাগিব মই। আৰু এইফালে পনীৰটো লৈ ল'লোঁ, তো টেবুলত যাই থাকোঁ। আৰু এইফালে এইটো আমাৰ কেন্দুকণা চক হয়, আৰু এইফালে মই যাম। আৰু আহি থাকোঁতে মানে হঠাৎ আজি দিলে বৰষুণ, তো বজি থাকিলোঁ। আৰু এইফালে বৰষুণ কমিল, এতিয়া আৰু ওলাই দিলোঁ। তো এইফালে পৰিৱেশ চাওক, বৰষুণ দিয়াৰ পিছত কি ধুনীয়া পৰিৱেশ, মানে শান্তি পৰি গৈছে ইমান গৰমত। আৰু এইফালে সেই সোণাইহাৰত সোমাই গ'লোঁ, দোকান এখনত মানে গাখীৰ নিব লাগিব। আৰু এইফালে লৈ ল'লোঁ গাখীৰ আৰু পলিথিন। আৰু এইফালে আমুল কুল এটা লৈ লৈছোঁ, মানে মই খাব লাগিব তো। আৰু এইফালে আহি পাই গ'লোঁ বাহঁতৰ ঘৰ। আৰু এয়া চলি আছে পূজা, এইটো ভিন্দ হয়। আৰু এইফালে মানে ভাত আঞ্জা ৰেডি, আৰু এতিয়া দুপৰীয়া সময়ত দিছে। তো মই ভাত পানী খাই আহি গ'লোঁ, আৰু এতিয়া অলপ শুই লওঁ। গধূলি যাব ল'লোঁ। তো ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই, ধন্যবাদ।